এইখন মহানগৰী নে সাগৰ নগৰী দেখিছে যিফালে যায় কেনেও ভৰি দিব জেগা নাই গোটেই গুৱাহাটীত যদি ঘূৰো আজি ক'ত ভৰি দিম ক'ত নিদিম স্কৰপিঅ গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাওক গোটেই গুৱাহাটী দেখাবলৈ চেষ্টা কৰিম তো বলক নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ যিহেতু বানপানী এই ভিডিঅ'টোলৈ এতিয়া যিহেতু মই ওলাইছোঁ ঘৰৰ পৰা ওলাইছোঁ দেখিছে এয়া ৰাস্তাত এতিয়া চাওঁ গুৱাহাটীত যিহেতু পানী কেনেকুৱা বলক ঘৰৰ পৰা ওলাই কি দেখিছে এয়া কি দৃশ্য স্কুটি বিকল হ'ল ঠেলি নিব লগা হৈছে ঐটো ক'ত মাছ ধৰিলে হা এটা গৰৈ মাছ ধৰি আনিছে দেখাই আছোঁ এতিয়া মই যিহেতু ওলাইছোঁ দেখিছেনে যিহেতু যাবই লাগিব কামৰ কাৰণে এফালে যাওঁ যিহেতু পানীত দেখিছে পানীত সোমাই গ'লোঁ এয়া ৰাস্তা দি কোনো গাড়ী আহিব নোৱাৰে আহিলেও গাড়ী বেয়া হৈ আধাতে হেৰি হৈ যায় যিটো ঘৰৰ পৰা ওলালে মেইন ৰাস্তাত দেখিছেনে এয়া হৈছে গুৱাহাটী এইখিনি খাওকুছি দক্ষিণ গাঁও ৰোড কয় দেখিছেনে অৱস্থা এয়া এতিয়া এয়া সাগৰ সদৃশ সাগৰত পৰিণত হোৱা নিচিনা হৈছে এতিয়া গৈ আছোঁ এয়া দেখিছেনে একাঠু পানী এইটো ৰাস্তা এইপিনে বিজি ৰাস্তা বহুত বিজি গাড়ী ইমান বেছি চলে ইয়াতে আজি গাড়ীটো নায়ে চবফালে পানী গাড়ী আহিলেও বেয়া হৈ যায় বহুত গাড়ী ঠেলি লৈ গৈছে অলৰেডি ইয়াৰ পৰা গাড়ী ইঞ্জিন বিকল হৈ যায় যিহেতু পানী দেখিছেনে কিমান পানী স্কৰপিঅ গাড়ী দেখিছেনে পানী দেখিছেনে নাই আঁঠু ওপৰত পানী বন্ধুসকল পানীৰ মাজেদি খোজকাঢ়ি গৈ আছোঁ এয়া হ'ল গুৱাহাটীৰ উন্নয়ন বুলিবলৈ গমাই পাইছে নহয় কিমান উন্নয়ন হৈছে কিমান উন্নতি হৈছে গুৱাহাটীখন এতিয়া কি বুলি ক'ব মহাসাগৰত পৰিণত হৈছে মহানগৰ নহয় দেখিছেনে যেনিয়ে চাই তেনিয়ে কিমান দূৰলৈকে পানী আৰু আগৰ ফালে যদি চাই কিমান পানী একাঠু ওপৰত পানী আছে জেগাই এককাল পৰ্যন্ত আছে ইমান পানীৰ মাজত দেখিছেনে এয়া চেণ্ডেল হাতত এয়া হৈছে গুৱাহাটীৰ বিকাশে গম পাইছেনে আৰু হৈছে উন্নতি হৈছে কিন্তু এফালে পানীৰ সমস্যাটো কেতিয়া যে দূৰ হ'ব পানীৰ সমস্যাটো দূৰ কৰিবলৈ যদি কাৰোবাক এভেকশ্যন কৰে ক'ৰবাত নলা নৰ্দমা বনাওঁ বুলি ভাবে এভেকশ্যন কৰিলেও আকৌ মানুহে চিঞৰে এতিয়া কাক দুখ দিব কওক চাওকচোন এখন গাড়ীৰ অৱস্থা চাই আছে একে ব্লকছত আজি দেখাই আছোঁ গুৱাহাটী মহানগৰীৰ ইয়াত বানপানী মানে কেনেকুৱা অৱস্থা হৈছে হাঁহিম নে কান্দিম এনেকুৱা নিচিনা লাগে মানুহ বজাৰত যাব নোৱাৰে বজাৰ কৰিব নোৱাৰে খোৱা বস্তুৰ কাৰণে কিমান অসুবিধা হৈছে মানুহবিলাকৰ ভাবি চাওক মানে ইমান অশান্তি ওলাব নোৱাৰি দেখিছে নহয় বাইকখন চলাইছে কিমান দেখিছে চাওক ভৰি কিমান ওপৰত গাড়ী ঠেলি কৰি আহি আছে ৰাস্তাত মানুহ ঘূৰি আছে গাড়ী ঠেলিবৰ কাৰণে দুফালৰ পৰা আহিল এখন আহি সোমালহি পানীত নাই উঠি আছে আৰু সেইফালে এখন ঠেলি আছে এইয়া পানীৰ মাজত
এখন গাড়ী এখন আগত ঠেলি আছে এখন আহি আছিলে পানীৰ মাজতে বেয়া হৈছে পানীৰ মাজত বেয়া হোৱাৰ পিছত কিমানজনে লগ লাগি ঠেলি ঠেলি আনি অলপ পানী কম হোৱা জেগা পোৱাইছেহি এতিয়াও ভালকৈ নিব পৰা নাই কাৰণ গাড়ীখন ষ্টাৰ্ট নোহোৱা হৈ গ'ল দেখিছেনে ইয়াতে জেঠি বহি আছে আপোনাৰ ঘৰত পানী সোমাইছে এইকাৰণে ইয়াতে বহি লৈছে আহি লগত পানী লৈ আছে খোৱা পানী কি অভাৱ হৈছে না আৰু ঘৰটো অলপ দেখাই দিওঁ দেখিছেনে এইপিনে চাওক আহি ওপৰত বহি আছে ৰাস্তাৰ ওচৰত ঘৰটোৰ অৱস্থা চাওক এয়া পানী দেখিছেনে এয়া ঘৰৰ ভিতৰত পানী ভৰ্তি চব পানী সেইখনহে ঠেলি আছে পানীত এতিয়া এই জেঠি চাওকচোন কি অৱস্থা হৈছে ঘৰটোৰ অৱস্থা কি হৈছে আৰু পানীৰ তলত ঘৰ আৰু আহি পেলাই এইখিনিত চাং পাতি ওপৰত বহি লৈছে দেখিছেনে জেঠি খোৱা বোৱা চব ইয়াতে কৰিছে না ওপৰতে কিমান দুখ লগা কথা দেখিছেনে গুৱাহাটী মহানগৰীত যদি এনেকুৱা অৱস্থা হয় চাওকচোন এই ক'ৰ পৰা বজাৰ কৰি আনিছা দত বজাৰৰ পৰা পানীত বজাৰ কৰিবৰ কাৰণে ওলাই গৈছা খাব লাগিব ঠিক আছে যোৱা তোমাৰ নামটো কি মোৰ নামটো আছাদুল হক দিয়া সিহঁতে পানীৰ মাজত গৈও ক'ৰবাৰ পৰা বজাৰ কৰি আনিছেগৈ সেয়া বন্ধুসকল এতিয়া চাওঁ আহক গোটেই গুৱাহাটীৰ পানী এয়া পৰা গাঁও এয়া নালাপাৰা যিটো ক'ত পানী হোৱা নাই গোটেই গুৱাহাটীৰ চাৰিওদিশে পানী এইফালে দেখিছে লাখ টকীয়াটো আহি পানী ভৰ্তি হৈছে লাখ টকীয়া যিহেতু মেইন মাৰ্কেট এৰিয়া গম পাইছে আৰু এইপিনে দেখিছে গান্ধী বস্তিটো পানী যেনিয়ে চাই তেনিয়ে পানী এইফালে দেখিছে ৱাৰলেছ একদম কিমান ধুনীয়া এইপিনে চাওক ডক্টৰ বি বৰুৱা ৰোড গম পাইছে নহয় কেনেকুৱা অৱস্থা কেনেকুৱা পৰিৱেশ হৈছে এইপিনে দেখিছে উডালবাকৰা গীতানগৰ মানে কেনেকুৱা পানী বেলতলা দেখিছেনে NH27 নেশ্যনেল হাইৱে সকলোতে আলি আহমেদ ৰোড মানে কেনি চাব যিফালে চাব সেইফালে পানী গোটেই গুৱাহাটীত ডাউন টাউন দেখিছেনে ডাউন টাউনৰ অৱস্থা এইপিনে পাথৰকুৱাৰী লগতে পাথৰকুৱাৰীটো পানী যিফালে চাব কোনফালে দিশে চাৰিওফালে পানী এইফালে যদি চাওঁ মনপাৰা গণেশপাৰা সিজুবাৰী তিনিআলি দেখিছে অৱস্থা নাই কেনেকুৱা পানী হৈছে ক'ত হোৱা নাই পানী চতুৰ্দিশে গুৱাহাটীখন যেতিয়া সাগৰত পৰিণত হৈছে মহানগৰীৰ নামত মহানগৰী নহয় এখন যে সাগৰ নগৰীহে হৈ গৈছে পাঞ্জাবাৰী ৰোড দেখিছে পাঞ্জাবাৰী ৰোডতো কিমান পানী ইমান পানী চতুৰ্দিশে এইপিনে চাওক যোৰাবাটৰ অৱস্থা দেখিছে যোৰাবাটৰটো অৱস্থা বহুত কাহিল কেনেকুৱা হৈ আছে বেলতলা দেখিছেনে বেলতলা অৱস্থা কেনেকুৱা হৈছে যে সাগৰ আৰু চানমাৰি দেখিছেনে গোটেই পানী গেলা পানী ইপিনে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এইখিনি চাওক বামুণী মৈদাম মানে গুৱাহাটীৰ কোনটো এৰিয়াত পানী নাই আপুনি ভাবি চাওক সকলোতে পানী নবীন নগৰ বেলাপথ দেখিছেনে পানীৰ তলত জুতিকুচিটো পানী মানে গুৱাহাটী কোনফালে যাব আপুনি যিফালে যাব সেইফালে পানী মানে 6 মাইলতো পানী দেখিছে আকৌ ৰদালি পথ লাল গণেশ দেখিছে কেনেকুৱা পানী ভাস্কৰনগৰ ফৰ্ট বাইলেণ্ড দেখিছেনে কেনেকুৱা অৱস্থা হৈছে পানী ক'ৰ পৰা মাত্ৰ আহিছে চব লেতেৰা পানী সোমাইছে RK মিছন ৰোড দেখিছে চব গোলা পানী ৰঙা পানী এনেকুৱা সাতগাঁৱতো পানী গাড়ী ঠেলিব লগা হৈছে কাৰণ গাড়ী বিকল হৈছে আৰু জু ৰোড দেখিছেনে জু ৰোডৰতো অৱস্থা চাওক আৰু ক'বই নালাগে দেখিছেনে কেনেকুৱা ৰুক্মিণী গাঁৱতো বহুত আহি আছে আৰু এফালে এতিয়া চাওক বালাজী মন্দিৰৰ ভিতৰত দেখিছেনে এফালে বালাজী মন্দিৰৰ বাউণ্ডেৰীত চব পানী বন্ধুসকল গুৱাহাটী মহানগৰীৰ অৱস্থা কেনেকুৱা দেখা পালে কমেণ্ট কৰি জনাব চাই থাকিব একে ব্লগছ